everyone. এইকেইদিন কাকো সহায় কৰিব পৰা নাই কোনো বেয়া নাপাব মই ব্যস্ত আছোঁ যিহেতু গাঁও বেয়া গতিকে মা সকামো হ'ল আৰু আজি এয়া ইফালে যাওঁ বুলি ভাবিছোঁ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ হাই কৈ দিয়া বৰষুণ দি আছে এয়া আমি আহি মহাপুৰুষ শ্ৰী মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰী পালোহি বহুত দিনৰ পৰা যেহেতু আমি কোনো নামঘৰ মন্দিৰত শৰাই চাকি দিব পৰা নাছিলোঁ সেইবাবে বায়ে মা সকামৰ পিছদিনাখনেই ক'লে মাধৱদেৱৰ জন্মস্থানত শৰাই এখন আগবঢ়োৱা কথা মোৰো গাটো বেয়া হৈ আছিল যিহেতু সেইবাবে বায়ে শৰাইখন আগবঢ়ালে আৰু এয়া আমি গৈ পালোগে নাৰায়ণপুৰ লেটেকুপুখুৰীত অৱস্থিত মাধৱদেৱৰ জন্মস্থানত আপোনালোক অহা নাই যদি আহিব সেইদিনা পিছে বতৰটো খুবেই বেয়া আছিলে আৰু ভিডিঅ'টো দুদিনমানৰ আগৰে আছিলে মোৰ এডিট কৰা এলাহত দিবলৈ থাকি গৈছিল বতৰো বেয়া আছিলে সেইবাবে শৰাই দিয়া মানুহখিনি অহা পলম হৈছিলে আৰু প্ৰথমতে বহাতে অকমান বহিলো তাৰ পিছত ভাবিলো আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাও চকচোন ইমান ধুনীয়া লাগিছে চাৰিওফালে সেউজীয়া গছ-গছনি আৰু ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে ইয়ালৈ আহিলে আচলতে মনৰ দুখ কষ্ট সকলোখিনি পাহৰি যোৱা হয় খুব শান্তি অনুভৱ হয় মনটোত আৰু এনেকুৱা পবিত্ৰ স্থানবোৰলৈ আহি মই খুব বেছি ভাল পাওঁ আৰু যিহেতু আমি সোনকালে পালোঁহি বৰষুণ দি আছিলে মানুহ এতিয়া ইমান হোৱা নাই পিছত মানুহ লাহে লাহে আহিব বাৰু এইফালে গোটেইখিনি দেখাম আপোনালোকক ভালকে এনেকুৱা পবিত্ৰ স্থানবোৰলৈ আহিলে মনৰ দুখ কষ্ট শান্তিবোৰ একেবাৰে নাইকিয়া হৈ এটা শান্তি অনুভৱ পাওঁ তাতে মই খুব সুখী অনুভৱ কৰোঁ আচলতে অলপ সময়ৰ কাৰণেও যে মনৰ দুখ কষ্টবোৰ পাহৰি থাকিব পাৰোঁ সেয়াই মোৰ বাবে বহুত ইমানখিনি পাৰোঁ আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাব আৰু এই ভাগ দেখিছেনে নামঘৰ ভাগ য'ত শৰাই আগবঢ়োৱা হয় আচলতে এতিয়া শৰাই কাম একো আগবঢ়োৱা নাই সময়টো সোনকাল হৈ আছে যিহেতু আৰু এই গছকেইজোপা দেখিছেনে এই গছকেইজোপা 500 বছৰৰ পুৰণি হ'ব চাওকচোন এতিয়া ইমান ধুনীয়াকৈ আছে আৰু এতিয়া ইয়াত বহুতখিনি কাম নতুনকৈ কৰিছে আগতকৈ বহুতখিনি সলালে আৰু এই ভাগ দেখিছেনে নাটঘৰ নতুনকৈ বনাইছে আগতে বনোৱা নাছিলে আৰু ইয়াত মাধৱদেৱৰ মূৰ্তিটো ইমান ধুনীয়াকৈ বনাই ৰাখিছে চাওকচোন এতিয়া আমি আহিছোঁ মাধৱদেৱে য'ত জন্মগ্ৰহণ কৰিছিলে সেই জেগাডোখৰলৈ আপোনালোকক দেখাম আপোনালোকে চাব আৰু এই যে প্ৰথমতে দেখিছে ইয়াত আচলতে সোমাবলৈ নিদিয়ে বন্ধ ৰাখি থৈছে তথাপিও অকণমান আপোনালোকক দেখাই দিলোঁ এনেকৈ আৰু এইফালে তেওঁ কুঁৱাটো য'ত তেওঁ গা ধুইছিলে সেইটো আপোনালোকক দেখাম আৰু এয়াই হ'ল পাটনাত য'ত মাধৱদেৱে গা ধুইছিলে আৰু এই কুঁৱাটো এতিয়া ধুনীয়াকৈ বনাই মেলি ৰাখি থৈছে চাওকচোন অকণমান দেখাই দিছোঁ ইয়াতে তেওঁ গা ধুইছিলে বা তেওঁ যিখিনি পানীৰ প্ৰয়োজন হৈছিলে সেইখিনি পানী ইয়াৰ পৰাই ব্যৱহাৰ কৰিছিলে বৰ বিশেষ ভালকৈ কুঁৱাটো মই দেখাব পৰা নাই কুঁৱাটো দও আছিলে আৰু ইয়াতে অজানিতে মোৰ কিবা ভুল হ'ব পাৰে তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী কিবা ভুল হ'লে শুধৰাই দিব বুলি আশা কৰিছোঁ আৰু এয়া য'ত তেওঁ জন্মগ্ৰহণ কৰিছিলে বুলি কোৱা হয় সেই জেগাডোখৰ ইয়াতে তেওঁ জন্মগ্ৰহণ কৰিছিলে চাওকচোন ইমান ধুনীয়াকৈ বনাই মেলি ৰাখি থৈছে আৰু এতিয়া আমি ইয়াৰ পৰা যাম ঘৰ ভাগলৈ আৰু তেওঁ ইমান ধুনীয়াকৈ নাম প্ৰসংগ কৰিছে শুনকচোন আৰু মনৰ সংশয় কৃষ্ণৰ সেৱাত ৰতি আৰু তেৱে সেৱা হয় কৃষ্ণ ধুনীয়াকৈ চাকি তাকি লগাই ল'লোঁ
সেৱা কৰিলোঁ আৰু নিৰ্মালি দিলে। তাৰপিছতে আমি এইফালে প্ৰসাদ ল'বলৈ আহিলোঁ নাটঘৰলৈ। আগতে তাতে প্ৰসাদ দিয়ে, এতিয়া আকৌ নাটঘৰটো বনোৱাৰ পিছতে ইয়াত প্ৰসাদ ল'বলগীয়া হয়। সেইবাবে আমি এতিয়া ইয়ালৈ প্ৰসাদ ল'বলৈ আহিছোঁ। এয়া খাই বৈ আজৰি হৈছোঁ আৰু এফালে চাই দিয়া ধুনু এইটো চা এইটো কি হাঁহি অকণ কৰি দি গৌ মাইনা মাতি দি ক'ত আছে গৌ মাইনা তাক ঘূৰি ফুৰিবি চা উলিয়াব কৈছোঁ আকৌ সিফালে গুচি গৈছে। এজনী কথা শুনিছেনে? সৰুজনী কুলি আছোঁ যে তাইও ওলাব লাগে। এই বাইক ভনীয়েকৰ ঠেবোৰ থাকে আৰু নহয়নে? পিছে আমাৰ বা আৰু মোৰ ভাগৰ ইমান বেছ কাজিয়া সেইবোৰ সৰুৰ পৰাই নাই আৰু এতিয়াও নাই। আকাশখন এতিয়াহে ভাল লাগিছে। এতিয়া আমি মাছৰ খেল চামগৈ। গাইজ ফটো চটো মাৰিব পৰা নাই এখনো ভালকৈ। এতিয়া আমি পুখুৰীত মুৰি দিমগৈ, মাছ আৰু কাছ ওলাব। আপোনালোকক দেখাম দেই। আছে কিন্তু ওলাই নাই নাজানো বাৰু। আজি ওলাবও পাৰে নোলাবও পাৰে, ওলালে দেখাম আৰু আজি বতৰটো ডাৱৰীয়া যে একদম ভিডিঅ' কোৱালিটি ফটো চব বেয়া আহিছে। সেয়া দেখিছেনে মাছৰ খেলা চক। সৰু ছোৱালীলৈ থবি হত দেই, সৰু ছোৱালীয়ে চাব দেখিছেনে। এয়া চাওকচোন, আচলতে ইয়াত মাছখিনি ধৰা নহয়। লাহে লাহে নহয় সৰহকৈ দিয়া। এই সৰু ছোৱালীক দেখাব লাগিছিলে। এয়া যাব ল'লোঁ আমি ইয়াৰ পৰা। বাই বাই। থানাৰ পৰা আজৰি হৈ মোক পঢ়োৱা হিন্দী ছাৰৰ ঘৰত সোমালোঁ। ছাৰৰ গাটো অসুস্থ, সেইবাবে খবৰ এটা ল'লোঁ আৰু ছাৰে মোক লগ পাই যে কিমান ভাল পাইছিলে আৰু ছাৰৰ মই প্ৰিয় ছাত্ৰী আছিলোঁ, সেইবাবে ছাৰে মোক খুব বেছি ভাল পায়। তাৰপিছতে আৰু এঘৰত সোমালোঁ, সোমাই তাত চাহ তাহ খাই ঘৰলৈ বুলি আহিলোঁ। বাই বাই।